ভিডিওটো ভাল লাগিছে যদি লাইক আৰু সাবস্ক্ৰাইব কৰিব বেল আইকনটো টিক কৰিব আৰু কমেন্টত জনাব কি আপোনালোকে লক্ষী পূজা কেনেকৈ পাতিছে Hi everyone, আজি আমি লক্ষী পূজা পাতিছো তাকে কেনেকৈ পাতিছো কি কৰিলো আপুনি চাওকচোন এয়া দেখিছেনে ৰংগোলী বনালো মানে ছোৱালীজনীয়ে বনাইছে মোৰ ছোৱালীজনী সৰু যে তাই বনালে কেনেকুৱা হ'ল এবাৰ কমেণ্টত জনাবচোন বন্তি চন্তি লগালো এয়া ৰাস্তাটো দিলোঁ আৰু এয়া সৰুকৈ অকণমান যিমানখিনি ভগৱানে শক্তি দিছে তাকে অকণমান পূজা কৰিলোঁ পাঠ পঢ়িলোঁ তাকে বোলো আপোনালোকক এবাৰ দেখুৱাই দিওঁ প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে মোৰ ছোৱালীয়ে বনাইছে দেই আৰু ৰংগোলী বলক দেখুৱাই দিওঁ মোৰ ছোৱালীজনী এইজনী মোৰ ছোৱালী এয়া মোৰ শাহু মা চবেই মিলি পাতিলোঁ লক্ষী পূজা বাৰু ঠিকে আছে দিয়ক আপোনালোকে ঘৰত পাতিছেনে লক্ষী পূজা কেনেকৈ উদযাপন কৰিছে প্লিজ এবাৰ কমেণ্টত জনাব আৰু সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিছে যদি সাবস্ক্ৰাইব